ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে সকলোকে অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'টো সকলোৱে সম্পূৰ্ণলৈকে চায়। হেল্ল' বন্ধুসকল, মই হবিবুল্লাহ আৰু মই আজি ইউটিউব চেনেলত ফাৰ্ষ্ট ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু তেনেহ'লে বলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই মোৰ ইন্ট্ৰডাকশ্যনটো দিবলৈ ওলাইছোঁ। নমস্কাৰ, মোৰ নাম মহম্মদ হবিবুল্লাহ হক, মোৰ বয়স 18 আৰু মোৰ ঘৰ অসমৰ দৰং ডিষ্ট্ৰিক্টৰ কৌপাটি গাঁও পঞ্চায়তৰ থলথলি গাঁৱত। আৰু মই বৰ্তমান HS ছেকেণ্ড ইয়াৰৰ ছায়েন্স ষ্ট্ৰীমত পঢ়ি আছোঁ। আৰু তেনেহ'লে বন্ধুসকল, এতিয়া বলক অলপ বাহিৰলৈ ঘূৰি যাওঁ। যিহেতু এইটো ফাৰ্ষ্ট ব্লগ হয়, সেইকাৰণে অলপ কি বনাম নবনাম ভাবি আছিলোঁ, কিন্তু বন্ধুসকল এতিয়া ভাবি কেনে আৰু লাভ নাই। বনাবলৈ ওলাইছোঁ যদি তেনেহ'লে বন্ধুসকল বলক বনাওঁ এতিয়া। আৰু এতিয়া মই যাম কৌপাটি, আৰু যিহেতু পোষ্ট অফিচ আৰু তাতে মোৰ পান কাৰ্ডটো আহিছে, সেইটো আনিবলৈ যাম। তেনেহ'লে বলক বন্ধুসকল এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে বন্ধুসকল, আপুনি যদি ভিডিঅ'টো প্ৰথমবাৰৰ পৰা চাই আছে তেনেহ'লে ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত ক্লিক কৰি কেনে অল নটিফিকেশ্যনটো দবাবলৈ নাপাহৰিব, যাতে ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে চাবলৈ পাৰে। বানপানীৰ কাৰণে গৰু চব পইচা দিব পৰা নাই, ঘৰতে ৰাখিছে আৰু সেইবাবে একদম ৰাস্তাত বান্ধি থৈ দিছে। এনেও ৰাস্তাতে বান্ধি থৈ দিয়া আৰু এতিয়াও বান্ধি কেনে থৈ দিছে। এইফালেদি যাব লাগিব গুৱাহাটী। कैसे कहा गई স্কুলত কাম এইটো আহি কেনে ঘৰৰ পৰা আকৌ আহিব লাগিব। কিমান দেৰি হ'ব?